আমি আমার কোনোবাই চোৱা নাই নেকি, আমার কোনোবাই গুৰুত্ব দিয়া এক শান্তিময় পৰিৱেশক প্ৰত্যেকটো জাতি জনগোষ্ঠীক হাতত ধৰি আমি আগুৱাই যাম। এই চিন্তা আৰু সংকল্পৰে এই মিটিঙত আমি উভতি যাম বুলি আশা ৰাখি নিজৰ কথা শেষ কৰিছো। ধন্যবাদ, নমস্কাৰ। সকলোকে মঞ্চত আহি পেলাই সহযোগ কৰিবৰ কাৰণে অনুৰোধ থাকিল। এতিয়া মই পিটিআৰৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বড়োদেৱক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আমি আমার কোনোবাই চোৱা নাই নেকি, আমার কোনোবাই গুৰুত্ব দিয়া নাই নেকি তেনেকা অনুভৱ হয়। ভাৰত সংবিধানত অলপ আগতে আমাৰ অতিথিসকলে কৈ গৈছে যে সকলোৰ কাৰণে ব্যৱস্থা আছে, সকলোৰ কাৰণে সুবিধা আছে, কিন্তু ইয়াৰ মাজতে কিবা জানো হোৱা নাই তেনেকুৱা এটা আমাৰ অনুভৱ হৈ আছে, বা কোনোবা আমাক চাব লাগিছিলে চোৱা নাই তেনেকুৱা হৈ আছে। তো ইলেকশ্যনৰ সময়ত আমাৰ মানুহবিলাকে বহুত কথা কয়, কিন্তু তাৰপিছত যিটো আশা ৰাখে এই আশাবিলাক নহয়, তেনেকুৱা এটা অনুভৱ হয়। কিন্তু আমাৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাত মই এটা হলিষ্টিক এপ্ৰ'চ এটা আছে বুলি মই ক'ব বিচাৰিছোঁ। আমাৰ প্ৰগ্ৰাম চলি থাকোঁতে এটা মিডিয়াত ওলাইছে, এইটো 2025ৰ এটা এজেণ্ডা বুলি পেলাই। মই ক'ব বিচাৰিছোঁ এইটো 2025 নহয়, এইটো কোনো এটা ইলেকশ্যন এজেণ্ডা নহয়। আমি নিজে সংগ্ৰাম কৰি 30-40-50 বছৰ যিটো উপলব্ধি, এই সংগ্ৰামত একে সহযাত্ৰী অইন জনগোষ্ঠীৰ সংগ্ৰামীসকলক কিঞ্চিত 2030 চনৰ শান্তি চুক্তিৰ পিছত আজি এই বৃহৎ অঞ্চলত উন্নয়ন হৈছে, বিকাশ ত্বৰান্বিত হৈছে। আমি নিজে সেইখিনি দেখিছোঁ। মই বেলেগ বেলেগ অনুষ্ঠানত নিমন্ত্ৰণ পাই গৈছোঁ। এবাৰ পিক মিছন আৰম্ভণি কৰিছিল প্ৰমোদ বড়ো ডাঙৰীয়াই। কৃষি